নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। আপোনালোকে গম পাইছে যে আজি গুজৰাট টাইটেলছ বনাম লক্ষ্ণৌৰ মাজত খেলখন আছে আৰু দুয়োখনে নতুন টিম। দুয়োখনে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে চাব লগা হ'ব। হাৰ্দিক পাণ্ডিয়া নতুন কেপ্টেইন আৰু কে এল ৰাহুলেও নতুন টিমৰ নতুন কেপ্টেইন হৈছে। তো চাব লগা হ'ব কেনেকুৱা প্ৰদৰ্শন কৰিব পাৰে। এই খেলখন আৰম্ভ হ'ব সন্ধিয়া 7:30 বজাৰ পৰা। আপোনালোকে 7:30 বজাৰ পৰা চাবলৈ পাব। আৰু যদি দুয়োখন টিমত চাব লগা প্লেয়াৰ হয় তেনেহ'লে লক্ষ্ণৌৰ কথা ক'বলৈ গ'লে কে এল ৰাহুলে ভাল খেলিব লাগিব আৰু কুৱেণ্টিক দীপকেও ভাল অপেনিং কৰিব লাগিব। তেনেহ'লে মেচখন ভাল হ'ব লক্ষ্ণৌৰ কাৰণে। আৰু যদি বলিঙৰ কথা ক'বলৈ যাওঁ তেনেহ'লে ৰবি বিষ্ণৈ আৰু আবেশ খানে কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে চাব লগা হ'ব। এই দুজনে কেনেকুৱা বলিং কৰে। আৰু যদি ক'বলৈ যায় গুজৰাটৰ হাৰ্দিক পাণ্ডিয়া, তাৰপিছত সুমন গিল অপেনিঙত খেলিব, কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে চাব লগা হ'ব। আৰু বলিঙত যদি চাবলৈ যায় তেনেহ'লে ৰছিদ খান আৰু মহম্মদ ছামিয়ে ভাল বলিং কৰিবলৈ লাগিব। তেনেহ'লে মেচখন জিকাৰ সম্ভাৱনা আছে। দুয়ো টিমৰে 50-50 আছে, কোনে জিকে ক'ব নোৱাৰি। আৰু আমি চাই লওঁ আহক প্লেইং 11 কি হ'ব পাৰে। আৰু আমি লক্ষ্ণৌ ছুপাৰ জায়াণ্টছৰ প্লেইং 11 চাই লওঁ আহক। কে এল ৰাহুল কেপ্টেইন, কুৱেণ্টিক দীপক উইকেট কিপাৰ, মনীষ পাণ্ডে, ইভেন লুইছ, দীপক হুডা, কুণাল পাণ্ডিয়া, কৃষ্ণাপ্পা গৌতম, এনেকৈ দুষ্মন্ত চামিৰা, অংকিত ৰাজপুত, নতুবা এছ নদীম, আবিছ খান, ৰবি বিষ্ণৈ। আৰু আমি চাই লওঁ আহক গুজৰাট টাইটেলছৰ সুমন গিল, উইকেট কিপাৰ বিজয় শংকৰ, ডেভিড মিলাৰ, অভিনাভ মনোহৰ, ডবলৌ শ্বাহ, হাৰ্দিক পাণ্ডিয়া কেপ্টেইন, ৰাহুল টেৱাটিয়া, বৰুণ ইৰুণ, য়াশ দয়াল, ৰাছিদ খান, মহম্মদ ছামি, লোকেশ ফাৰ্গুছন। এই প্লেইং 11 হ'ব পাৰে। চ' আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। ধন্যবাদ।